নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ বাবে আপোনালোকক ভালে ৰাখিছে আৰু বাবাৰ কৃপাত মোকো ভালে আছোঁ। এতিয়া যাব ওলাইছোঁ তিনিওটা মন্দিৰলৈ। আজি যিহেতু শাওণ মাহৰ প্ৰথম সোমবাৰ, এয়া ঘৰৰ পৰা তিনিওটা ওলাইছোঁ আৰু হেলমেট কিয় অনা নাই বুলি বহুতে মোক হয়তো প্ৰশ্ন কৰিব পাৰে। আমাৰ ঘৰৰ পৰা 5 মিনিটৰ দূৰ, সেইকাৰণে মই হেলমেটটো নানিলোঁ। আৰু আমি দুইটাইহে মন্দিৰত পূজা কৰিব যাম, ল'ৰাটো আৰু মই। মানুহজনে বলবম গৈছিলে, তেওঁ পূজা কৰি ৰাতিপুৱা আহিলে, এতিয়া আমাক মন্দিৰলৈ আনিছে। আমি তিনিওটা আহি আছোঁ আৰু মই কৈছিলোঁ নহয় 5 মিনিটো নালাগে, এয়া মন্দিৰ মই আহি পালোৱে। ইয়াতে গাড়ীখন ৰখাই চাকি ধূপ লৈ ভিতৰলৈ সোমাম। চাই থাকক ভিডিঅ'টো। আৰু এয়া চাকি ধূপ ফুল মূল লোৱা হৈ গ'ল। এতিয়া চাকি জ্বলাবলৈ যাম। আৰু দেউতাকক মই পানী আৰু গাখীৰ আনিব পঠাইছিলোঁ, সেইকাৰণে আমি দুইটা তাতে ৰখি আছিলোঁ। আৰু এতিয়া মই ভিতৰলৈ গৈছোঁ। এই মন্দিৰটোৰ ভিতৰত আচলতে 3টা মন্দিৰ আছে। এটা গণেশৰ মন্দিৰ, এটা শিৱ বাবাৰ মন্দিৰ আৰু এটা হনুমান বাবাৰ মন্দিৰ। চাকি যিহেতু মন্দিৰৰ ভিতৰত জ্বলাবলৈ দিয়া নহয়, এনেদৰে বাহিৰতে জ্বলোৱা হয়। আৰু মোৰ চাকি আৰু ধূপখিনি বাহিৰতে জ্বলাই লৈ ভিতৰত গাখীৰ আৰু পানীখিনি ঢালি লৈ তাতে বাবাৰ আশীৰ্বাদ লওঁ। আৰু এনেকৈ 3 পাক মন্দিৰৰ চাৰিওফালে ঘূৰিলোঁ। ঘূৰি আহিব হ'লে আৰু মই গুৱাহাটীলৈ অহা ভিডিঅ'টো দিয়া হোৱাই নাই, সময়ো পোৱা নাই আচলতে, সেইকাৰণে দিয়া হোৱা নাই। বাকী আহি আছে ভিডিঅ'টো। আৰু এই শাওণ মাহটো বাবাৰো খুব প্ৰিয় আৰু মোৰো খুব প্ৰিয়। ৰখি থাকোঁ এবছৰৰ পৰা কেতিয়া আহিব। কিবা এটা ভাল লাগে নাজানো। এই মাহটোত একো আমিষ ভোজন কৰা নহয়, নিৰামিষ সাত্বিক আহাৰ গ্ৰহণ কৰোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব নিশ্চয়কৈ নাপাহৰিব। আৰু যদি কিবা ভুল পাইছে তেনেহ'লে আঙুলিয়াই দিব কমেণ্টৰ জৰিয়তে। আৰু চেনেলটো যিহেতু নতুন, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।